আপোনাৰ তাতে হেৰি যিবিলাক নাট বল্টু আছে সেইবিলাক মাৰি দিছে আৰু এইফালে চাওক তলফালে আপোনাৰ তলফালৰ নাট বল্টু মাৰি দিছে আৰু এইফালে এনেকুৱা প্ৰচেছত সিহঁতে কিবা নাও আছে নাও দি সিহঁতে এইবিলাক পানীত নি পেলায় আৰু আপোনালোকক আগফালে গৈ দেখাই আছোঁ কেনেকুৱা এইবিলাক বস্তা কোনে জানো এনেকৈ উঠাই থৈছে বস্তাবোৰ এইবোৰ হয় পূৰা কাপোৰৰ নিচিনা বস্তাটো এনেকৈ দেখিব পাইছে আৰু এইফালে চাওক ব্ৰহ্মপুত্ৰ নদীত পানী আছে আকৌ আপোনাৰ বালি পৰি হেল্ল' মাই ইউটিউব ফেমিলি পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত আজি মানে এনেকুৱা এডোখৰ ঠাইত যাম য'ত আপোনাৰ ব্ৰহ্মপুত্ৰৰ পাৰত যাম য'ত আপোনাৰ জিঅ' বান্ধ বুলি কয় তাত আপোনাৰ জিঅ' বান্ধ দি ৰাখিছে তাত আপোনাৰ বাৰিষা কালত যেনেকুৱা পৰিৱেশ থাকে সেইটো মানে এইটো সময়ত কেনেকুৱা পৰিৱেশ হয় সেইটো আপোনালোকক দেখাম এতিয়া বলক আমি গৈ থাকোঁ আগলৈ আৰু মোৰ লগত যাব মোৰ এইফালে মোৰ বন্ধু দেখিব পাইছে বাইদেউ হাই এটা কৰি দিয়া ই দেখিছে বহুত লাজুক হয় ল'ৰাটো এতিয়া আৰু মই আমাৰ লগত যাম চাওঁ মোৰ বাইকখনৰ অৱস্থা কি হৈ আছে বলক এতিয়া আমি আগলৈ গৈ থাকোঁ আৰু ভিডিঅ'টো শেষলৈকে চাব যদি ভিডিঅ'টো চাই ভাল লাগে লাইক এটা মাৰিব আৰু কমেণ্ট এটা কৰিব আৰু লগতে শ্বেয়াৰ কৰি দিব নিজৰ বুলি এইটো দেখিব পাইছে মোৰ বাইক হয় আৰু এই বাইকেৰে মই আৰু ভাইটি মানে পৰাগজ্যোতি দাস দুইটা যাম এতিয়া নদীৰ পাৰত এই বাইকটো ষ্টাৰ্ট দিছে বলক আমি এতিয়া আগলৈকে গৈ থাকোঁ ভিডিঅ'টো শেষলৈকে চাই থাকক তেতেলি খাই নদীৰ পাৰত আহি পালোহি কাৰণ ৰাস্তাত পোৱালি কেইটামানক পাইছিলোঁ পোৱালীয়ে পূৰা তেতেলি খাই আছিলে তো মোৰো মন গৈছিলে যে এটা তেতেলি খাওঁ পিছত পোৱালিবোৰৰ পৰা খুজিলোঁ যে এটা তেতেলিতে ভাইটি পিছত দিলে তো এইখিনি আছে এইখিনিতে পেলাই দিওঁ নাখাওঁ এতিয়া আপোনালোকক দেখাই আছোঁ ব্ৰহ্মপুত্ৰৰ পাৰৰ যিটো জিঅ' বান্ধ আছিল সেইটো দৃশ্য আপোনালোকে চাই থাকক দেখিব পাইছে এইখিনি জেগাত আপোনাৰ জিঅ' বান্ধ দিছে বহুত মানে এইফালে অলপ খহাই গ'লে আপোনাৰ এটা মাথাউৰি আছে মাথাউৰিটো ভাঙি দিব মাথাউৰিটো নাভাঙে যাতে সেইকাৰণে ইয়াত আপোনাৰ জিঅ' বান্ধ দিছে এয়া দেখিব পাইছে আপোনাৰ জিঅ' বান্ধ ইয়াৰ পৰা বহুতখিনিলৈকে আছে বা সেই জেগাখিনিৰ নামটো নাজানো বাৰু কিন্তু ইয়াৰ পৰা সেইফালে যিমানখিনি ঘৰ দেখিব পাইছে তাতকৈ আৰু সেইফালে আপোনাৰ জিঅ' বান্ধটো আছে এতিয়া হওক আমি তলফালে নামি যাওঁ তলৰ পৰা আপোনালোকক দেখাম জিঅ' বান্ধৰ দৃশ্যটো এই আপোনালোকে আকৌ এইফালে দেখিব পাইছে যে পূৰা খুটি পেলাই থৈছে মই তাত ওচৰত গৈ আপোনালোকক ভিডিঅ'টো দেখাম আৰু এয়া দেখিব পাইছে এইবিলাক বস্তাৰে আপোনাৰ এইবিলাক বস্তাৰ ভিতৰত আপোনাৰ বালি মাটি ভৰাই তাৰপিছত আপোনাৰ এনেকৈ শ্লপিং কৰি তাৰপিছত বস্তাখিনি বহাইছে যাতে পাৰ খহাই মানে নিনিয়ে সেইকাৰণে ইয়াত আপোনাৰ বস্তাবিলাক পাৰি দিছে আৰু এইবিলাক বস্তা দেখিব পাইছে এইবিলাক বস্তা কোনে জানো এনেকৈ উঠাই থৈছে বস্তাবোৰ এইবোৰ হয় পূৰা কাপোৰৰ নিচিনা বস্তাটো এনেকৈ দেখিব পাইছে আৰু এইফালে চাওক ব্ৰহ্মপুত্ৰ নদীত পানী আছে আকৌ আপোনাৰ বালি পৰি চৰ হৈ গৈছে আৰু মৰুভূমিৰ নিচিনা হৈ গৈছে আৰু আকৌ যেতিয়া আপোনাৰ বাৰিষা কাল আহিব তেতিয়া আপোনাৰ এইখিনি নদী পূৰা ভৰি যাব ইয়াত আপোনালোকে দেখিব পাইছে ওপৰলৈকে যিখিনি আপোনাৰ বস্তাখিনি দেখা যায় তালৈকে ওপৰত যিখিনিত মাটি নাই সেইখিনিলৈকে আপোনাৰ পানী হৈ যায় আৰু এইবোৰ দেখিব পাইছে পূৰা এইবোৰ বস্তা বিছাই থৈছে ইয়াত বস্তা পাৰি থৈছে এইফালে আপোনালোকক দেখাই আছোঁ আগত গৈ এয়া চাওক ইয়ালৈকে বস্তা আছে তাৰ ইয়াত আপোনালোকে দেখা পাইছে যে এইখিনি বস্তা হয় আৰু সেইফালে যিখিনি পানী বস্তা যোনখিনিত বস্তা নাই সেইখিনিত দ আছে অলপ সেইখিনিত মানে পানী আছে তাত আপোনাৰ ইয়াৰ পৰা ইয়ালৈকে পূৰা বস্তা মাৰি দিছিলে আৰু এইফালে যিমানলৈকে দেখিব পাৰে সেই তালৈকে বহুত দূৰলৈকে 3-4 কিলোমিটাৰ দূৰলৈকে এনেকৈ বস্তা পাৰা আছে যাতে পাৰ নখহায় সেইকাৰণে বস্তাকেইটা মাৰিছে আৰু এইফালে 1-2 বছৰ আগতে আপোনাৰ সেইফালে বহুত দূৰত আছিল ব্ৰহ্মপুত্ৰ নদী পিছত গৰা খহাই আপোনাৰ এইফালে আহি গ'ল এতিয়া আপোনালোকে পানীটো দেখিব পাইছে যে নীলা হৈ আছে যেতিয়া আপোনাৰ বাৰিষা কালত ব্ৰহ্মপুত্ৰখন পুৰা বুকুখন ভৰি যায় তেতিয়া আপোনাৰ পানীৰ কালাৰটোৱে চেঞ্জ হৈ যায়
এয়া আপোনালোকে দেখিব পাইছে যে মই কিমান তলত আছোঁ আৰু কিমান দ ইয়াত ওপৰ ফালে চাওক কিমানখিনি ষ্টপিং কৰি ইমানখিনি ওপৰলৈকে বস্তা দিছে কাৰণ ইমানখিনি ওপৰলৈকে মানে মাটি আছে ইমানখিনি ওপৰলৈকে আৰু ইমানখিনি দ হৈ গৈছিল ইয়াত আকৌ বস্তা দিয়াৰ পিছত মাটিখিনি আকৌ পানীয়ে বালি চালি পেলাই আকৌ ভৰি দিলে আৰু এইফালে দেখিব পাইছে কিবা খুঁটি পেলাই থৈছে যিবিলাক পাকা খুঁটি এইবিলাক পাৰ্কোবান বুলি কয় সেইবোৰ পেলাই থৈছে আৰু মোৰ ওপৰ ফালে চাওক ওপৰ ফালে দেখিব পাইছে কিমান ওখ হয় গাইছ আপোনালোকক মই এটা বস্তু দেখাম 3-4 দিন ধৰি এনেকৈ হৈ আছে কিন্তু মই বস্তুটো গম পোৱা নাছিলোঁ কিন্তু কালি গাড়ীখন ডুব গৈ গম পাইছোঁ এই আপোনালোকে দেখিব পাইছে ইয়াত এটা হেৰি আছে কিবা গজাল নে কিবা এটা সোমাই আছে তো ডেইলি পাম্পটো কমি যায় কাৰণ এইটো টিউবলেছৰ কাৰণে চলিব পাৰিছোঁ এতিয়া চাওঁ আজি ইয়াৰ লিকটো মাৰি দিম গাইছ আপোনালোকে আৰু এইবোৰ দেখিব পাইছে যে ইয়াত কিবা ৰড মাৰা আছে নেকি ইয়াত বস্তাকেইটা তাৰপিছত ৰড নে জালি বুলি কয় এইটো মাৰি দিছে আৰু আপোনাৰ এইফালে দেখিব পাইছে যিমানখিনি দূৰলৈকে আপোনালোকে ঘৰ আছে আৰু বহুত সেইফালে মানুহৰ ঘৰ আছে আৰু তালৈকে পূৰা হেৰি আছে আপোনাৰ এইবিলাক জীৱাবান দিছে আৰু এইফালে আপোনালোকে যিমানলৈকে দেখিব পাৰে চব আপোনাৰ মৰুভূমিত পৰিণত হৈছে যিমানলৈকে আপোনালোকে চকু যায় আৰু মই যিমানলৈকে জুম কৰি দেখাব পাৰোঁ সিমানখিনি আপোনালোকে দেখিব পাইছে আৰু গোটেইখিনিত মৰুভূমিৰ পৰিণত হৈছে কাৰণ এই পাৰৰ পৰা নদীয়ে ঘৰা খহা সেই পাৰলৈ বালিখিনি পেলায় বা তেনেকুৱা কিবা এটা প্ৰচেছ আছে ইফালে মানে এই পাৰত আপোনাৰ দ হৈ যায় সেইফালে ওখ হৈ আহে এনেকুৱাই কিবা প্ৰচেছ আছে তেনেকৈ আৰু সেইবোৰ নাজানো বাৰু তেনেকৈ দেই আৰু যি হয় হ'বই আৰু গৰা খহালে তেনেকুৱা হ'বই না আৰু আপোনালোকে এইটো আপোনালোকক দেখাই আছোঁ এইটো জুম কৰি ইয়াত আপোনাৰ খুঁটি মাৰি থৈছে যিবিলাক পাকা ঘৰ বনায় সেইবোৰ খুঁটি দি আপোনাৰ খুঁটি হয় এইবোৰ আপোনাৰ পাকা খুঁটি হয় এইবোৰ পাকা খুঁটি এইবোৰত আপোনাৰ চাকে এইটো চুক বনাই ত্ৰিভুজ আকৃতিৰ বনাই এইটো আপোনাৰ তাতে হেৰি যিবিলাক নাট বল্টু আছে সেইবিলাক মাৰি দিছে আৰু এইফালে চাক তলফালৰ নাট বল্টু মাৰি দিছে আৰু এইফালে এনেকুৱা প্ৰচেছত সিহঁতে কিবা নাও আছে নাও দি সিহঁতে এইবিলাক পানীত নি পেলায় আৰু আপোনালোকক আগফালে গৈ দেখাই আছোঁ কেনেকুৱা এয়া আপোনালোকে দেখিব পাইছে এনেকৈ আপোনাৰ এনেকৈ পাৰি থৈছে আৰু এইফালে চাওক পূৰা মাটি বহি ইয়াত এইখিনি তলত গুচি গ'ল আৰু তলত দাবি গৈছে আৰু এইফালে আপোনাৰ এনেকৈ এইফালে মাটিখিনি পৰি গ'ল আপোনালোকে এইফালে দেখিব পাইছে ওখ হৈ গৈছে আৰু এইফালে পূৰা দ হৈ আছে আপোনালোকে দেখিব পাইছে আৰু মই আপোনালোকক আৰু সন্মুখত গৈ পিনে দেখাই আছোঁ এয়া চাওক মোৰ পিছফালে কিমানখিনি এনেকুৱা খুঁটি মাৰা আছে তালৈকে পানীলৈকে তাত দ আছে যিমানখিনি পানীৰ তলত গুচি গৈছে এইখিনি দেখা পোৱা যোৱা নাই আৰু এইখিনি আপোনালোকে দেখিব পাইছে এইটো প্ৰচেছত হেৰি কৰে এইটো চাওক আপোনালোকে এইটো এনেকুৱা প্ৰচেছ এইটো দেখিছে এইটো ভাঙি গৈছে আৰু সেইফালে মানে যিমানলৈকে দেখিব পাৰে আৰু এইটো প্ৰচেছত বহুতখিনি আৰু ভাল হয় এইটো প্ৰচেছত বহুতখিনি গৰা খহোৱা কমে এইটো প্ৰচেছত দি এনেকৈ বহুতখিনি আমাৰ ফালেও দিছিলে এটা সময়ত কিন্তু যোৱাবাৰ এইফালে দিছে এইফালে আপোনালোকৰ মোৰ পিছফালেও দেখিব পাইছে মোৰ পিছফালে তেনেকুৱা দিয়া আছে এতিয়া বলক আমি এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ অলপ ছাপোৰ্ট কৰিব সকলোৱে আশা থাকিল গাইছ আপোনালোকে ৰাস্তাৰ অৱস্থাটো দেখক ৰাস্তাৰ অৱস্থা কিমানখিনি ধূলি হৈ আছে ৰাস্তাত ভাই নামি ল যোৱাবাৰতো পৰিব লৈছিলোঁ এইটো দেখিব পাইছে যে ইয়াত পৰিব লৈছিলোঁ কিন্তু এবাৰ পৰা নাই এবাৰ চিধা গুচি গৈছে এইফালে হা কি পূজা শিৱ পূজা কেতিয়া এই শনিবাৰে ভাইটি আমি তেতিয়া পইচা লৈ অহা নাই না শনিবাৰে আহিলে হ'ব শনিবাৰে পইচা দি যাম হ'ব হাই এটা কৰি দিয়া হৰ হৰ মহাদেৱ কৈ দিয়া হৰ হৰ মহাদেৱ